Hi everyone, welcome to Majuli episode number 2. Oh, you came and tucked your way into my heart. Oh, you look at me. তাৰ আগৰ অংশটো চাবলৈ হ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আমি এতিয়া যাবলৈ ওলালোঁ। আমাৰ এনে ভিনদেউৱে কিবা কিবি চাই আছে আৰু বস্তু থাকি গ'ল নেকি। এনে আমাৰ গাড়ীত বস্তু ভৰোৱা হৈ গ'ল। বাই। আৰু নেক্সট মানে এতিয়া কি চাম আমি? সত্ৰ চামগৈ। কোনখন সত্ৰ? গড়মূৰ সত্ৰ নে কৈছিলে? সেয়া সত্ৰ চামগৈ, সেয়া ভিডিঅ' পাব। গাড়ী পূৰা লেতেৰা হৈ আছে আমাৰ। বা এটা কেমেৰাটো দা কি ব'লা আলু পুৰি ব'লা আমি যাম বহা নাই দেখোন দৰ্জা মাৰ একো থকা নাইতো গৰম প্ৰথমে আমি গৈ সোমালোঁ সৰু গড়মূৰ সত্ৰ। আচলতে দুখন গড়মূৰ সত্ৰ আছে, এখন সৰু আৰু এখন ডাঙৰ। এয়া ডাঙৰ গড়মূৰ সত্ৰ। অঁ বাই মোকো কৰ দেই লগতে। অঁ সেই একদম ওপৰত জ্বলাইগে হয়নে? কেনেকৈ জ্বলাই বাৰু? এই ৰছীয়ে ওপৰত তুলি দিয়ে। অ' নিকাল কি কোৱা? কি কোৱা? কোৱাচোন বাৰু। কাতি বিহুৰ লগত ৰিলেটেড এটা বস্তু হয়। এই হ'ল আকাশবাতি কয়। এইটো অসমৰ বিখ্যাত সত্ৰ হ'ল 4খন, তাৰ ভিতৰত 3খন অসমৰ মাজুলীত আছে। আউনীআটী এই দক্ষিণ পাটালৈ গড়মূৰ এই ৰাজসত্ৰকেইখনত আকাশবাতি কাতি মাহত জ্বলাবই লাগিব। গোটেই কাতি মাহ শেষ হ'ব, তাৰ পৰা এইবোৰ ভাঙি চিঙি বন্ধ কৰিব। এইটো বাৰ্ষিক উৎসৱ এটা। এইটো লখিমীক গাঁৱৰ মানুহে যেনেকৈ আদৰে, সত্ৰটো ঠিক সেইদৰে এই লখিমীক আদৰিবৰ কাৰণে এইটো আকাশবাতি লগোৱাটো সত্ৰবিলাকৰ ৰাজসত্ৰবিলাকৰ পৰম্পৰা দেই। এইটো অন্য সত্ৰত নকৰে, ৰাজসত্ৰ যিবিলাক সেইবিলাকতহে কৰে। আউনীআটীটো বহুত কৰে, আউনীআটীত 21 যোৰ হয়। গৈছোঁ এনে মানে এটা কথা, ইয়াত আজিকালি মাজুলীত নদীও আছে, লগত থাকিব নালাগে। কেলৈ লগত পইচাটো আৰু বেছি। আমাৰ ইয়াত এয়া হ'ল আকাশবন্তি নমোৱা দৃশ্য। এনেকৈ নমাই পিনে তেওঁলোকে আকাশবন্তি ভাগ জ্বলায় আৰু সন্ধিয়া সময়ত। আৰু গড়মূৰ সত্ৰ ভাগ দৰ্শন কৰাৰ পাছত আমি গ'লোঁ আউনীআটী সত্ৰলৈ। পাইছোঁ আৰু দেই আমি আউনীআটী সত্ৰ। অসমত থকা সকলোকেইখন সত্ৰৰ ভিতৰত আউনীআটী সত্ৰ হৈছে সকলোতকৈ ডাঙৰ সত্ৰ। আৰু সত্ৰৰ গেটৰ সন্মুখৰ পৰা সত্ৰৰ ভিতৰলৈকে যোৱা ৰাস্তাটো ইমান ধুনীয়া, পৰিৱেশটো ইমান ধুনীয়া নহয়। ইয়াত আমি সেই গৰমত দেখা নিচিনাকৈ ইয়াতো আকাশবন্তি জ্বলাইছে। মানে 21 হেৰি এটা আছে, মানে প্ৰত্যেক দলতে দুটা আছে হয়নে? তো টোটেল 42 ভাগ। হা
এয়া হ'ল পাহাৰীয়া তুলসীৰ লাইকটা। স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত সত্ৰভাগ নিৰ্মাণ কৰি থকাৰ সময়ত এজন বিপ্ৰৰ সপোনত দেখিছিলে লাইকটা ভাগ ব্ৰহ্মপুত্ৰত উঠি অহা, আৰু ইয়াতে এয়া সংৰক্ষণ কৰি থোৱা হৈছে। আমি এতিয়া আহিছোঁ ফটো চাবলৈ, চিত্ৰ সংগ্ৰহালয় ফটো গেলাৰী। ইয়াত নাই নেকি এতিয়া? গোলাঘাট গৈছে। পিতাম্বৰলৈ গৈছে। আজি গোলাঘাট ঘাটৰ পৰা তোমাৰ কইলাকানি পাব সত্ৰ, তাৰপৰা ডিব্ৰুগড় যাব, তাৰপৰা একদম ধেমাজি চিলাপথাৰ ভাওনা সংস্কৃতি পল্লৱ পৰা নিয়ম অনুযায়ী কৈছোঁ, আমাৰ এইখন সত্ৰ অসমৰ ভিতৰত ডাঙৰ সত্ৰ। এইখন স্থাপিত হোৱা 1653 স্থাপিত হৈছে আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত। আৰু ইয়াৰ আমাৰ পৰম্পৰা নিয়ম অনুযায়ী সন্ধিয়াৰ পাছত মহিলা সোমাবলৈ দিয়া নহয়। বাহিৰত লিখি থোৱা আছিলে। গোটেই গেটৰ ভিতৰৰ পৰা। আৰু ইয়াত বিয়া বাৰু পতা নহয়। এইখন সত্ৰ উদাসীন সত্ৰ, বিয়াবোৰ পাতিব পাৰিব, প্ৰভুৰ আজ্ঞা ল'ব লাগিব, সেই অনুযায়ী বিয়া পাতিব। আমাৰ এতিয়া আউনীআটী সত্ৰ চোৱা হ'ল। আমি এতিয়া যাম কমলাবাৰী সত্ৰ। তোক কোৱা হা, তাৰপৰা খুব সম্ভৱ চামগুৰি সত্ৰ যাম দেই। এয়া আহি পালোহি আমি কমলাবাৰী সত্ৰ। এয়া কি হয়? ধুনীয়া নকৰিবি এই মঞ্চ এইফালে ৰাইজৰ ফটো ছেশ্যন চলি আছে, এইফালে বিজনেছত মাথা মাৰিছে, হয় নাই? এইয়া কাগজ কলম উলিয়াই লৈছে ৰাইজে। মই 2টা এপিছড কৰি দিমতো। এইফালে আমাৰ তোকে মুকলি মঞ্চৰ পৰা ৰখি থাকিবই পৰা নাই, মানে সি ভাওনা ওলাব লাগে, লগতে সেই বাপেককো মাতি দিছে ভাওনা ওলাবলৈ। আহিব না আহিব এইফালে দিনটো দৌৰি উৎপাত কৰি মেলি তাৰ বয়সত ভাগৰ লাগিলে, আৰু আমি কমলাবাৰী সত্ৰৰ পৰা ওলাই আহি গ'লোঁ চামগুৰি সত্ৰ দৰ্শন কৰিবলৈ। চামগুৰি সত্ৰ হৈছে মুখা শিল্পৰ বাবে বিখ্যাত। তাত ধুনীয়া ধুনীয়া মুখা বনোৱা হয়, বহুত ডাঙৰ, সৰুৰ পৰা আচলতে ডাঙৰ মুখা তাত নিৰ্মাণ কৰা হয়, আপোনালোকে দেখিবলৈ পাব। এতিয়া আমি গৈ আছোঁ দক্ষিণপাট সত্ৰৰ অভিমুখে। আমাৰ পোৱালি শুলে টোপনি। এয়া মানুহে ৰ'দ চ'দ নাই, তথাপিও ছানগ্লাছ লগাই লৈছে।
এজন বিদেশৰ পৰা আহিছে মানে চাই দিয়ক আমাৰ ভিনি আমাৰ ড্ৰাইভাৰ এজন ওলাইছে নে নোলাইছে গম নাপাইছোঁ আৰু অকণমান লাউলি এতিয়া আমি দক্ষিণপাট সত্ৰ পাইছোঁহি এওঁ ৰাতিপুৱা 130 টকীয়া ব্ৰেকফাষ্ট খাই এতিয়ালৈকে ভোকেই লগা নাই জয় মাধৱৰ ইয়াত চাহ কফি ম'হৰ দৈ পোৱা যায়। আমি এতিয়া আছোঁ দক্ষিণপাট সত্ৰৰ বৰভঁৰালত। তাত ৰজাদিনীয়া বিভিন্ন ধৰণৰ বস্তু থৈ দিয়া আছে বা লগতে সত্ৰলৈ আগবঢ়োৱা বিভিন্ন ধৰণৰ বস্তু যেনে সোণৰ লোটা, কাঁহী বাতি কাপোৰ তেনেকুৱা ধৰণৰ বস্তু সংৰক্ষণ কৰি থোৱা আছে। ভিতৰৰ ভাগ ভিডিঅ' কৰিবলৈ দিয়া নহয় বাবে আমি কৰিব নোৱাৰিলোঁ। এই সম্পদখিনি আচলতে অতি আপুৰুগীয়া। এইবিলাকক সংৰক্ষণ কৰিবৰ বাবে নতুনকৈ সত্ৰৰ ভিতৰতেই নতুনকৈ সংগ্ৰহালয় নিৰ্মাণ কৰি থকা হৈছে, যিটো এক সুন্দৰ পদক্ষেপ। দিবৰ কাৰণে আৰু এইটো ইটা মাজুলী প্ৰথম পকা ঘৰ এইটো 248 বছৰ সেইটো অঁ আৰু এইটো ইটা আৰু এইটো 300 বছৰ আপ জাপি তাৰ সমপৰ্যায়ৰ দৰ্জা আৰু এইটো হ'ল মাজুলী প্ৰথম পকা ঘৰ ভিতৰত ফটো মাৰিব নোৱাৰে সোমাই আহক ফটো ভিডিঅ'গ্ৰাফী নকৰিবা সকলোখিনি চাই হোৱাৰ পাছত আমি সকলোৱে খাই ল'লোঁ চাহকে পাতলীয়াকৈ, যিহেতু ভোকো লাগিছিলে। মুখে চুখে লাগি অৱস্থা নাই আমাৰ হৈছে গাৰে ঢেলাই পেলাই গোটেইখিনি আমি এতিয়া আলহী এঘৰত সোমাইছিলোঁ ভিনদেউৰ চিনাকি এতিয়া আকৌ আমি এতিয়া ক'লৈ গৈছোঁ ঢকুৱাখানাতহে ৰমগৈ আৰু ডাইৰেক্ট বাসুদেৱ থান অৱস্থা নাই যিহেতু প্ৰায় আবেলিয়ে হৈছিলেগৈ আৰু সেইবাবে আমি গ'লোঁ কমলাবাৰী ঘাটলৈ, যিহেতু ছানছেট চাবলৈ বহুত মন আছিলে চবৰে ব্ৰহ্মপুত্ৰৰ পাৰত থাকোঁ। আমি আহিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ তাৰপিছত নেক্সট एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह अरे देना यार देना মানে একো প্লেন নাছিলে আমি ছাডেন প্লেন মানে এইটো আমাৰ নেক্সট আপোনালোকে ইয়াৰ ব্ৰহ্মপুত্ৰ হেৰি চাব পাৰে এজন আমাৰ ফেৰী ড্ৰাইভাৰ আমাৰ সস্তা ফেৰী ড্ৰাইভাৰ गजब बेइज्जती है কেইখন ধৰে এখন দুখন ধৰে মানে বহুত ৰাতি হৈ গ'ল কেইটা বাজিলে এতিয়া এতিয়া বাজিছে 6:14 আমি পালোহি বাসুদেৱ থান আগত গৈ আছে বৰচাবা ভিনদেউ এই আমাৰ টুকু হ'লেই টোপনি আমি আহিব মানে ইমানেই দেৰি হ'ল এইপিনে হেৰি বন্ধই কৰিলে হ'লেও আমি এনেই চাই যাওঁ আৰু এইফালে চাকিজুলৰ পৰা আমি আগত আহিছোঁ ইয়াৰ পৰাই সেৱা কৰিছোঁ আৰু দেই আমি এতিয়া যাবলৈ ওলালোঁ গীতখন লাগি দিব আন্ধাৰ কেনেকুৱা লাগিছে আপোনাৰ মানে আন্ধাৰ এইটো লাইট জ্বলাই আমাৰ চেষ্টা ফ্লাছ লাইট ওপৰৰ পৰা দে তেতিয়াহে থাকিব এনেকৈ কেমেৰাটো চলা এই দে এনেকৈ দিব দে আমি ঘূৰি আহোঁতে লেপেটকটাত পালোহি 8:30 9টামান বজাত পালোহি আৰু সেইটো টাইমতে আমি ভাত খাই লওঁ বুলি সোমালোঁ ধাবা এখনত
পইচা দিব নালাগে খোলোৱাটো কাৰণে নালাগে পাপক পাহ পিল জলকীয়া লাগিব নেকি ভাত খাই হোৱাৰ পাছত গাড়ীতে টোপনি গ'লোঁ গমেই নাপালোঁ বাহঁতৰ ঘৰ কেতিয়া পালোহি হাই গুড মৰ্ণিং কি কৰিছে তাৰ ভিনদেউৱে হাঁহ গুচাই আছে এয়া হাঁহ খাম আমি হয় নাই টুকু অঁ বুলি কোৱা তুমি খাবা নে হাঁহ কেনেকৈ খাবা যিহেতু মোৰ ক্লাছ আছে 5 দিন ইউনিভাৰ্চিটিত সেয়েহে আজি থ'বলৈ ওলাইছে মোক সকলোৱে আৰু লগত আছে বৰ্ষাবাও যিহেতু যাবগৈ টুকুক মই উলিয়াই লৈছোঁ সোনকালে যিহেতু তাৰ উৎপাতটো বেছি দিম 50 টকা তই আহিবি নি যোৰহাটত 50 টকা নেশ্যনেল হাইৱে গাইজ মোক থ'বলৈ আহিছিলে প্ৰথমতে টিয়কত তাৰ পৰা আৰু অলপ আগবঢ়াই দিওঁ বুলি গ'লগৈ যোৰহাটলৈকে আৰু যিহেতু বৰ্ষাবাও আছিলে লগত বাছ পোৱা নাছিলে বৰ্ষাবাক আগবঢ়াই দিওঁতে কওঁতে আমি দেৰগাঁও পাৰ হৈ ডাইৰেক্ট পালোঁগৈ গোলাঘাট ড্ৰাইভাৰ খং আমাৰ ড্ৰাইভাৰ মেইন কৈ দিয়া বাই 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 ব্লগটো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে ব্লগটো চাই ভাল পালে তেন্তে এটা কমেণ্ট কৰি দিব আৰু লগতে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই